ইস্যুটো হ'ল যে চৰকাৰৰ ফালৰ পৰা যে PMY যে গৃহ আবণ্টন দিছে, এই আবণ্টন সম্পৰ্কে ইয়াত মই এটা সংবাদমেলৰ আয়োজন কৰিছোঁ। এই PMY ঘৰৰ লগত আমাৰ জিলা প্ৰশাসন তথা ইটভাটা মালিকৰ যি সম্পৰ্ক, কি সম্পৰ্ক আছে, এই সম্পৰ্কৰ বিষয়ে মই আপোনালোকক অৱগত কৰাম। তাৰ ভিতৰত আজি আপোনালোকে দেখিছে যে ধুবুৰী জিলাত আপোনাৰ জিলা প্ৰশাসন তথা DICৰ নেতৃত্বত আজি সমগ্ৰ ধুবুৰী জিলাৰ লগতে তামাৰহাট থানাৰ অন্তৰ্গত যিবিলাক ইটাভাটা আছে, এই মানুহখিনি আজি PMY ঘৰ সজোৱাৰ কাৰণে যি দামত আপোনালোকে এতিয়া ইটা খৰিদ কৰি আছে, 1000ত আপোনাৰ 14,000 টকালৈকে লোৱাত আজি জিলা প্ৰশাসনৰ নিয়ন্ত্ৰণ হেৰুৱাত আজি PMY যিবিলাক হিতাধিকাৰী আছে, চৰকাৰী হিতাধিকাৰী, এওঁলোকে আজি হাবুডুবু খাব লগা হৈছে। এইটোৰ কাৰণে দায়ী কোন? এইটোৰ কাৰণে জিলা প্ৰশাসন তথা আমাৰ DIC দায়ী। কাৰণ এওঁলোকে বাস্তৱ ফিল্ডত ইটাভাটাৰ কি দাম লৈ আছে এইটো কিন্তু তেওঁলোকে আজিলৈকে কৰিব পৰা নাই। আজি আপোনালোকে চাওক, কেইদিনমান আগত আমি ছ'চিয়েল মিডিয়াৰ যোগে আমি এখন তথ্য পাইছিলোঁ, য'ত বিলেচিপাৰা মহকুমা ইটাভাটা সন্থাৰ পৰা এটা কিবা চিত্তৰঞ্জন পাল ডাঙৰীয়াই এখন পাব্লিছ কৰিছিল, এখন ৰেট তালিকা, দাম নিৰ্ধাৰণ কৰি তালিকা প্ৰকাশ কৰিছিল, য'ত 1000 প্ৰতি হাজাৰ ইটাত 10,500 টকা স্পেচিয়েল ইটাত দিয়া আছিল। কিন্তু একেখন চাব ডিভিশ্যনত বিলেচিপাৰাত যদি 1000 ইটাত যদি 10,500 টকা হ'ব পাৰে, তেনেহ'লে আমাৰ ধুবুৰী চাব ডিভিশ্যনত যিবিলাক ইটাভাটা আছে, আমাৰ তামাৰ থানাৰ অন্তৰ্গত যিখিনি ইটাভাটা আছে, য'ত আমাৰ তামাৰ অঞ্চলৰ বিভিন্ন হিতাধিকাৰীয়ে আমাৰ PMY ঘৰৰ কাৰণে ইটা লৈ আছে, আমাৰ এইখিনি জেগাত 14,000 টকা কিয় হ'ব লগা হ'ল? ইয়াত আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে। খালি এইখিনিয়ে নহয়, আজি আপোনালোকে চাওক, আমাৰ এইখন এলেকা তামাৰা থানাৰ ওচৰেদি আমাৰ গংগাধৰ নদী এখন বৈ গৈছে, য'ত মাইন এণ্ড মিনাৰেল যথেষ্ট পৰিমাণে আছে, ভৰপূৰ আছে। তাত আজি আমাৰ মানুহখিনি হিতাধিকাৰীয়ে আমাৰ লোকেল আপোনাৰ শিলবালিখিনি তাৰ পৰা আমি উঠাই আমি ঘৰৰ কামত লগাব পৰা নাই। এতিয়া এই মানুহখিনিয়ে আমাৰ গংগাধৰৰ পৰা বালি শিল লোৱাৰ পৰিৱৰ্তে আমাৰ কোকৰাঝাৰ জিলাৰ পৰা যিবিলাক ডাম্পাৰেদি শিলবালি আহে, এই শিলবালিবিলাক বেছি দামত ক্ৰয় কৰি ল'ব লগা হৈছে। আৰু এই ক্ৰয় কৰি লোৱা বস্তুখিনি যদি ট্ৰেক্টৰত লৈ যদি ঘৰৰ পিনে লৈ যায়, তেতিয়া বন বিভাগৰ পৰা আহি ট্ৰেক্টৰবিলাক চিজ কৰি লৈ যায়। তেওঁলোকে এতিয়া আমাৰ যিবিলাক মালিক আছে, ট্ৰেক্টৰৰ মালিক, এই মালিকখিনি এতিয়া বা শিলবালি আমাৰ টনাত তেওঁলোকে আপত্তি জনাইছে। এতিয়া তাৰ মাজত কি হৈছে, এইখিনি মানুহ যদি আমি জোৰ জবস্তি যদি মালিক সন্থাক যদি আমি ৰিকুৱেষ্ট কৰি যদি ল'ব লগা হয়, মালিক সন্থাই আমাৰ দামটো বৃদ্ধি কৰি দিয়াত আমাৰ PMY হিতাধিকাৰীখিনি আমাৰ অসুবিধাত পৰিছে। এই বস্তুখিনি একমাত্ৰ জিলা প্ৰশাসন যদি এটা দাম নিৰ্ধাৰণ কৰি দিলে হয়, তেতিয়া আমাৰ এই বস্তুখিনি আমাৰ সুবিধা হ'লহেঁতেন। এতিয়া আমি ঘৰ যদি কিবা কাৰণত আজি ইটাভাটা 14,000 টকা যদি ইটাত কিনি যদি আমি ৰড চিমেণ্টৰ দামটো